হাই গাইজ, আজি যিহেতু বিজয়া দশমী, চ' মোৰ বন্ধু মাছিকে মাতিলে তেহেঁতৰ ঘৰৰ কাষৰ পেণ্ডেলতে বিসৰ্জনৰ বাবে এখন ভোজ ভাত দিয়া হৈছে। চ' ময়ো গ'লোঁ এসাঁজ খাই আহোঁ বোলো ঠিকছে। তাকে আপোনালোকক দেখাই যাম সকলো। এয়া আমি বহিলোঁ ভোজ ভাতত। এয়া মোৰ লগৰটোৰ বোলে বহুত ভোক লাগি আছিল, সেইবাবে ইয়াক খোৱা ষ্টাৰ্ট দিয়ে দিলে। মাছ আহি পোৱাহিয়ে নাই ইফালে মধ্যে আমাৰ এতিয়া মাছ আহি পাই গ'লে আমিও ষ্টাৰ্ট দি দিলোঁ। তাকে এতিয়া বহুত কাম আছে, যিহেতু দেৱীমাক লৈ যোৱা হ'ব। এই গাড়ীত উঠাবলৈ আছে, তাকে বোম চোম ফুটাই ষ্টাৰ্ট দি দিওঁ আৰু গাড়ীত উঠোৱা কাম। গাড়ীত উঠোৱা হৈ গ'ল, তাকে এতিয়া বাকীখিনি আছিকেও অলপ লাগি দিছে বাকী দেৱতাসকলক উঠাবলৈ গাড়ীত। ৰাইজো ৰেডি হৈ গ'ল, বহিব জানিলে মাটিয়ে পূৰা চকী লৈ বহি লৈছে, আপোনালোকে দেখিছে। যিহেতু পূজা আকৌ নেক্সট বাৰ আহিব, সেয়ে আমি অলপ ফূৰ্তি ফাৰ্তা কৰি ডিমৌৰ গুৰিটো নেহেৰুবালি যাম। অলপমান এনেকৈ ফূৰ্তি কৰি, বিশেষ দিন এইটো এটা। কিছুমান দৃশ্যাংশ এয়া আপোনালোকে দেৱীমাক বিসৰ্জন দিয়া দেখিবলৈ পাইছে। সেয়া আজিলৈ ইমানেই, বাই বাই।